कार्बि आंलं जिल्लानि हावराघाटआव थानाय हावराघाट शंकरदेव विद्यानिकेतन फरायसालि सामलाय आफादनि बानजायनाय आरो आध्यात्मिक पुण्य जागरण संस्था सा सानजा गुवाहाटीनि मददजों 5 नभेम्बरनिफ्राय सानथामनि हाबाफारि लाना सोलोंथाइ सांग्रांथि मेल खुङो। हाबाफारि बादियै नैथि सानाव गाहाय आलासि महरै मुलुगनां बक्सार गेलेगिरि अदेबानि गिनिज बुकआव गावनि मुंखौ खेबनै लिरहोनो हानाय जरहाटनि अभिजित बरुवाया बाहागो लानानै फरायसा फरायसुलिफोरनि सिगाङाव बेसेन गोसा बिबुंथि लाखियो। नैथि साननि हाबाफारियाव अभिजित बरुवाजों लोगोसे गुबुन गुबुन बिथिंनि माखासे गियानि आरो रोंगौसा सुबुंफोरा बाहागो लादोंमोन। मख'नो गोनांदि नैथि साननि गेवलां मेलाव ओनसोलनि गं 10 फरायसालिनि खमैबो सा 850 फरायसा फरायसुलिफोरजों लोगोसे फोरोंगिरि बिगोमाफोरखौ लाफानानै सा 900निबो बांसिन बाहागो लादोंमोन होनना मिथिना मोनो। সকলো ল'ৰা ছোৱালী বা মানুহকে মানসিক চাপত পেলাই দিছে। সেই মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় হৈছে, সেইটো হৈছে ধ্যান প্ৰাণায়াম। এই কথাকে কাৰ্যত কৰি আমি হাওৰাঘাট শংকৰদেৱ বিদ্যানিকেতন পৰিচালনা সমিতিয়ে আমাৰ প্ৰধান আচাৰ্য বিশেষকৈ তেখেতে আমাৰ সমিতিৰ হৈ পেলাই ধ্যানৰ কাৰ্যসূচী আছিলে আমি কি কৰিছিলোঁ, এই ধ্যান কাৰ্যসূচীটো প্ৰশিক্ষণ দিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু ডক্টৰ গৌতম চৌধুৰীদেৱক তেখেতে যোগাযোগ কৰিলে। তেখেতৰ পৰা সন্মতি পোৱা হ'ল। তেখেতে আহি যোৱাকালিৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। আমি 3 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আজি দ্বিতীয় দিন, আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী চলি আছে। ইয়াৰ পিছতে কাৰ্যসূচী 2 বজালৈকে চলিব। ইয়াৰ পিছত আমি কি কৰিছোঁ, বয়োজ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণেও 4 বজাৰ পৰা 6 বজালৈ এটা কাৰ্যসূচী ৰাখিছোঁ। যোৱাকালিও প্ৰথম আৰম্ভ হৈছিলে, 4 বজাৰ পৰা 7টা বজালৈ হৈছিলে। আজি অৱশ্যে ঠিক 4 বজাৰ লগে লগে সেই কাৰ্যসূচী আৰম্ভ হ'ব। এইখিনিয়ে আমাৰ কমিটিৰ ফালৰ পৰা হৈছে, যাতে প্ৰত্যেকজন ব্যক্তি বা ছাত্ৰ ছাত্ৰীয়ে মানসিক চাপৰ পৰা মুক্ত হৈ নিজকে এজন সুনাগৰিক হিচাপে যাতে ভৱিষ্যতলৈ গঢ়ি তুলিব পাৰে, তাৰেই আমাৰ উদ্দেশ্য আছে। সঁচাকৈ গৌৰৱৰ বিষয় আৰু খুব এটা আনন্দ মুহূৰ্ত যে শংকৰদেৱ বিদ্যানিকেতনৰ উদ্যোগত হাওৰাঘাটত যি 3-দিনীয়া ধ্যান শিবিৰ আয়োজন কৰা হৈছে, সঁচাকৈ প্ৰশংসনীয়। কাৰণ নৱপ্ৰজন্মক এই মুহূৰ্তত যথেষ্ট মানসিকভাৱে চাপৰ যি প্ৰব্লেম হৈছে, সেই চাপৰ পৰা মুক্ত হ'বৰ কাৰণে যি ডক্টৰ গৌতম চৌধুৰী যোগগুৰু ডক্টৰ গৌতম চৌধুৰীৰ উদ্যোগত যি কাৰ্যসূচী গ্ৰহণ কৰিছে, সঁচাকৈ প্ৰশংসনীয়। ইতিমধ্যে অসমৰ আমি বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু ধৰক গৈ প্ৰশংসা কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। এনে কাৰ্যসূচীয়ে উঠি অহা প্ৰজন্মক প্ৰতিভাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব আৰু আমাৰ অসমত প্ৰতিভাৰে বিকশিত বহুত প্ৰতিভা আছে। যদি এই কাৰ্যসূচী সঘনাই চলি থাকে, তেতিয়া কি হ'ব, অসমীয়া জাতিৰ উঠি অহা প্ৰজন্মটোত বহুতখিনি আগবাঢ়িব সক্ষম হ'ব আৰু আমাৰ দৃঢ় বিশ্বাস এই কাৰ্যই নৱপ্ৰজন্মক বহুত লাভান্বিত কৰিব। বহুত বহুত ধন্যবাদ এই কাৰ্যসূচী আপোনাক গ্ৰহণ কৰাৰ বাবে। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ হাওৰাঘাটৰ বিদ্যানিকেতনৰ শংকৰদেৱ বিদ্যানিকেতনৰ অধ্যক্ষ বিমল ধৰক মই বহুত অভিনন্দন জনাইছোঁ, কাৰণ এই কাৰ্যসূচীয়ে জাতিটোক বহুত আগুৱাই দিব।